প্ৰায় এমাহ দুমাহ আখৰা যুদ্ধৰ শেষত ইতিমধ্যেই নাট্যযাত্ৰা আৰম্ভ কৰিছে ৰাজ্যৰ প্ৰায় প্ৰতিটো নাট্য দলে। সৰহসংখ্যক নাট্য দলেই এইবাৰ তাৰকা সমৃদ্ধ। পিছে কোন তাৰকা এইবাৰ কিমান মাননি? ৰবি শৰ্মা। ইতিমধ্যেই শ্ৰী ৰঘুপতিৰ জৰিয়তে ৰাজ্যজুৰি খলকনি তোলা অভিনেতাজন এইবাৰ আছে হেঙুল থিয়েটাৰত। প্ৰায় 6 বছৰৰ পাছত ভ্ৰাম্যমানলৈ অহা তাৰকাগৰাকী এইবাৰ চুক্তিবদ্ধ হৈছে 45 লাখ টকাত। একেদৰে বিগত কেইবা বছৰ ধৰি ভ্ৰাম্যমানত অভিনয় কৰি অহা সুদৰ্শন অভিনেতা উৎপল দাস আছে এইবাৰ ৰাজমুকুট থিয়েটাৰত। 40 লাখ টকাত ৰাজমুকুট থিয়েটাৰত চুক্তিবদ্ধ হৈছে উৎপল দাস। ঠিক তেনেদৰে বিগত প্ৰায় 150টা দশক ধৰি ভ্ৰাম্যমানত অভিনয় কৰি অহা অভিনেতা প্ৰসেনজিৎ লাহন এইবাৰ আছে ইতিহাস থিয়েটাৰত। 30 লাখ টকাত ইতিহাস থিয়েটাৰত চুক্তিবদ্ধ হৈছে প্ৰসেনজিৎ লাহন। ঠিক তেনেদৰে গুঞ্জন দাস আৰু মুনমী ফুকন আছে এইবাৰ ৰুদ্ৰাক্ষ থিয়েটাৰত। ৰাজকুমাৰ আৰু প্ৰিয়ম পল্লৱী এইবাৰ চুক্তিবদ্ধ হৈছে নতুন নাট্য দল অভিনন্দন থিয়েটাৰত।